Hello everyone, মই সাগৰিকা তোমালোকক স্বাগতম জনাইছো মোৰ চেনেল ইটস মাই ক্লাसेस হলে। আজি মই আলোচনা কৰিব ওলাইছো নম্বৰ সিস্টেম পাৰ্ট 2 বিষয়ে। মোৰ আগৰ ভিডিঅ'টোৰ আজিও মই কিছুমান ফৰ্মুলা আলোচনা কৰিম, যেনেদৰে a cube minus b cube, a cube plus b cube আৰু a cube plus b cube plus c cube minus 3abc। ইয়াৰ ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিব লাগিব। গতিকে আমাৰ ফাৰ্স্ট এক্সাম্পলটো আমি আৰম্ভ কৰোঁ। ইয়াত 397 হোল কিউব minus 297 হোল কিউব ডিভাইডেড বাই 397 হোল স্কোয়াৰ প্লাস 397 into 297 plus 297 হোল স্কোয়াৰ আছে। ইয়াত আমি a কিউব minus b কিউবৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ, যিহেতু 397 হোল কিউব minus 297 হোল কিউব আছে। গতিকে সেই ফৰ্মুলা মতে আমি সংখ্যাবোৰ পুট কৰি দিছো, য'ত a equal to 397 আৰু b equal to 297 লৈছো। মই চাব পাৰা যে ইয়াত কেনসেল আউট হৈছে। গতিকে আমাৰ থাকিলে 397 minus 297। গতিকে এই দুটা মাইনাস কৰি আমি 100 পালো। এতিয়া আহিছো আমাৰ সেকেন্ড কোৱেশ্চনলে। ইয়াত তোমালোকে চাব পাৰা যে আমি ইয়াক স্কয়াৰ আৰু কিউব হিচাপে লিখিব পাৰো। গতিকে আমি সেই হিচাপে লিখি দিছো। আমি তলৰ পাৰ্টত পাইছো 753 হোল কিউব minus 247 হোল কিউব। অৰ্থাৎ ইয়াত a কিউব minus b কিউবৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে a কিউব minus b কিউবৰ সূত্ৰটো ব্যৱহাৰ কৰি দিছো। ব্যৱহাৰ কৰোতে আমি ইয়াটো কেনসেল আউট হৈছে আৰু আমি আনসাৰটো পাইছো 1 divided by 506। এতিয়া আছে আমাৰ থাৰ্ড কোৱেশ্চনলে। ইফ যদি a equal to 11 হয় আৰু b equal to 9 হয়, তেন্তে a square plus b square minus ab divided by a cube plus b cube মান উলিয়াব লাগে। ঠিক আছে, ইয়াত আমি অলৰেডি এটো পাইছো যে a cube plus b cube ফৰ্মুলাটো ব্যৱহাৰ কৰি দিছো। ব্যৱহাৰ কৰি আমি কেনসেল আউট হোৱাটো দেখাব পাৰো। গতিকে আমি পালো 1 divided by a plus b। যেহেতু a মান 11 আৰু b মান 9 অলৰেডি দিয়া হৈ আছে, গতিকে a আৰু b মান বহুৱাই আমি আমাৰ আনসাৰটো পাব পাৰো। গতিকে আমি আনসাৰ পালো 1 divided by 20। আমাৰ নেক্সট কোৱেশ্চনলে, যদি a equal to 7, b equal to 5 আৰু c equal to 3 হয়, then a square plus b square plus c square minus ab minus bc minus c এর মান উলিওৱা। আমি জানো a cube plus b cube plus c cube minus 3abc equal to a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca। এতিয়া প্ৰশ্নত দিয়াৰ মতে আমি a b আৰু c এর মানবোৰ ইয়াত বহাই দিলো আৰু বহুৱাই আমি a square plus b square plus c square minus ab minus bc minus c এর মানটো পাই গলো। আমি আলোচনা কৰা ফৰ্মুলাবোৰৰ ওপৰত ডিপেন্ড কৰি পেলাই আজি কিছুমান এক্সাৰসাইজ মই কোৱান্টিটি এপ্টিটিউডৰ পৰা কিছুমান এক্সাৰসাইজ তোমালোকক দি দিছো। এই এক্সাৰসাইজসমূহ তোমালোকে যদি প্ৰেক্টিস কৰা বা কৰিবলৈ ট্ৰাই কৰা, তেন্তে এইবোৰে তোমালোকৰ জব এক্সামত বহুত হেল্প কৰিব। যদি তোমালোকে ইয়াৰ পৰা কিবা বুজি পোৱা নাই, তেন্তে কমেন্ট কৰিবা।